আজি আমি আহিছো ভৈৰৱকুণ্ডলে। আগৰ পৰা বিশেষ একো প্লেনিং নাছিলে, কিন্তু প্ৰত্যেক 26 জানুৱাৰীতে আমি পিকনিক আহো আমাৰ দোকানৰ ষ্টাফ খিনিক লৈ। কিন্তু এইবাৰ দেউতাৰ গাটো অকমান বেয়া, ইফালে ঘৰৰ কামো চলি আছে। এইবিলাক খেলি মেলিতে কিবা বহুত প্লেনিং কৰি পিকনিকটো কৰা নগল। হিয়া কুহিয়ে বৰ মন কৰি আছিলে বাবে আমি হঠাৎ ৰাতিপুৱা ভাবি অকল মা, দেউতা, হিয়া কুহিৰ খুৰীয়েক, গুনু আৰু আমাৰ পাইলট দুজনক লৈ পেলাই ভৈৰৱকুণ্ডলৈ গুচি আহিলো। কিন্তু কি হব, আহোতে বতৰ বিৰাটেই ধুনীয়া আছিলে। আমি ভৈৰৱকুণ্ড সোমোৱাৰ আগলে বিৰাট ধুনীয়া বতৰ পাই আহিছিলো, একদম ৰ'দ। কিন্তু ভৈৰৱ কুণ্ডত সোমোৱাৰ লগে লগে এনেকুৱা গোমা বতৰ আৰু ফাগুন মাহত যে এজাক ধূলিৰ ধুমুহা দিয়ে, সেই ধুমুহাজাক ভাবকচোন, নদীৰ পাৰৰ বালিয়ে কি পৰিস্থিতি কৰিব পাৰে। কি হব, এপিনে চৌকাত জুই নজ্বলে। কপাল ভাল আছিলে যে ঘৰৰ পৰা সৰু গেছটো লৈ আহিছিলো। আৰু দেউতাৰ এটা বৰ ধুনীয়া লোহাৰ চৌকা আছে। কি ভাবিবা সেইটো লৈ আহিছিলো, সেইটোৱে কিন্তু বৰ সহায় কৰিলে। আৰু যিহেতু ঘৰৰ পৰা ওলোৱাত যথেষ্ট দেৰি হৈছিলে, আমাৰ এইখিনি পাওঁতে প্ৰায় 2টা বাজি গল। আৰু হিয়া কুহিক ৰেডি কৰা সময়খিনিতে মই পতাপত ঘৰতে দাইল আৰু মাছ ভাজি কৰি লৈ আহিছিলো। আৰু বতৰৰ অৱস্থা দেখি শেষত বিশেষ কিবা আৰু কৰিম সেইবোৰ স্কিপ কৰি দিলো। এয়া কোনো মতে চৌকাৰ জুইকুৰা উঠাই মাংস ভাজিবলৈ লৈছো। আৰু এয়া চাওক, বতৰটো দেখুৱাইছো চাওকচোন। কেমেৰাটো বতৰৰ যিমান বেয়া সিমান লগাই নাই। আৰু ঠাণ্ডা কি কম, ঘৰৰ পৰা ওলাওতে ইমান গৰম লাগিছিলে, সেইকাৰণে বিশেষ গৰম কাপোৰো নিপিন্ধিলো। তেল গৰম হব নাপাওতেই পিয়াজ দিলো। পিয়াজ ভালকে ভাজিব নাপাওতে আকৌ মাংস ঢালি দিলো। উপায় নাই, কাৰণ জুই মানে জ্বলিছে ঠিকেই, কিন্তু জুইৰ যিটো তাপ কেৰাহীয়ে পাব লাগে, বতাহৰ কাৰণে সেইটো পোৱা নাই। আৰু ইমানেই বতাহৰ চাউণ্ড, ইমানেই ধূলি। বতাহৰ চাউণ্ডটোৰ কাৰণে মই ভিডিঅ'টোত নিজৰ ভইচ দিব পৰা নাই, ডাবিং দিবলগীয়া হৈছে। আৰু হিয়া কুহি গুনুৱে বাৰু এনজয় কৰিছে। এয়া চাওক, মাংস ভালকে ভাজি লাগিব পোৱাই নাই। জুই ঠিকেই দেখি আছে, কিন্তু জুইটো বতাহে এবাৰ ইফালে নিছে, এবাৰ সিফালে নিছে। আৰু সৰু সৰু গেছটোত ভাত পাতি দিছো। এই ভাতটোৱে হুইচেল মাৰোতে কমেও 1.5 ঘন্টামান লাগিছে জানেনে। জুইটো ভালকে পোৱা নাই যে। আৰু আমাৰ বুলি নহয়, আচলতে চব পিকনিক পাৰ্টিৰে সেইটো হৈছে। কিন্তু এতিয়া সুধিলো, ৰাতিপুৱাৰ পৰা বোলে বতৰটো এনেকুৱা নাছিলে, 2টামান বজাৰ পৰাহে কৰিছে। আচলতে আমি যিটো সময়ত আহি পালো, আমিয়ে চাগে এই বতাহজাক লৈ আহিলো নেকি। কিন্তু দুখ লাগিছে এটাই, ভৈৰৱকুণ্ড ফুৰিব নাপালো। কাৰণ 5 বছৰ পিছত আকৌ আমি ভৈৰৱকুণ্ডলৈ আহিছিলো। আৰু যিসকল ভৈৰৱকুণ্ডলৈ আহিছে চবেতো জানেই কিমান ধুনীয়া, ভূটানখনো ওচৰত। আৰু এয়া সৌ ওপৰৰ পিনে হল অৰুণাচল। আৰু দূৰৰ পৰা ভূটান গেটখন ধুনীয়াকে দেখি আছো, কিন্তু যাব পৰা অৱস্থা নাই। বহুত বতাহ আৰু কেনেকুৱা যে ঠাণ্ডা লাগিছে, মানে শিৰশিৰাই অহা ঠাণ্ডা এটা লাগিছে। গতিকে মাংস হিয়া কুহিৰ খুৰীয়েকে বনাই আছে, উতলি আছে। আৰু মই ভাবিলো এনে আপোনালোকক দেখুৱাবৰ কাৰণে অকনমান কেমেৰাটো ইপিনৰ পৰা সিপিনে ঘূৰাই দিওঁ বোলো। এয়া চাওক, সকলো প্ৰায় খাই আজৰি হৈছে, কাৰণ আমাৰ দৰে লেটকে চলা মানুহ চাগে বহুত কমেই আছে। আৰু ভৈৰৱকুণ্ডৰ এই নদীখন কি ক'ম আৰু, মোৰ বৰ প্ৰিয় জানেনে। আৰু সেইয়া একদম শেষৰ ফালে কিবাকে বেলিটো অকমান ওলালে। আবেলি 4:30 মান বজাত একদম মানে অকনমান কিবাকে আহিবৰ পৰাতো ৰ'দটো নাছিলেই। আৰু সেয়া বেলি মাৰ যাবলৈ লৈছে। আৰু ইমান যে ধুনীয়া লাগিছে এইকণ সময়, পানীত বেলিটোৰ বৰ ধুনীয়াকে প্ৰতিবিম্ব ফুটি উঠিছে। আৰু সৌৱা অৰুণাচললৈ যোৱা ৰাস্তাটো। আৰু সকলো খাই বৈ এয়া ফটো উঠাত ব্যস্ত, কিন্তু আমাৰ এয়া কিবাকে ৰান্ধি হৈ গল। আৰু বালিৰ উৎপাতত আৰু ক'তো থবলৈ মানে উপায় নাই, ভালকে বহি খাবলৈ উপায় নাই। হোৱাৰ লগে লগে আৰু যিকেইটা মানুহ ওচৰত আছে হাতে হাতে এনেদৰে দি দিছো। তাৰ বাহিৰেতো আৰু উপায় একো নাই।
ইপিনে আমাৰ হিয়া কুহি কুনো দেউতাকৰ লগত ফুৰিবলৈ গৈছে। গৈ পেলাই এতিয়া আহি নাপায়হে নাপায়। এইটো হ'ল আমাৰ ৰাজু পাইলট। ই মোক ভালকে উঠাবলৈ কৈছে। ই হাঁহিত ৰবই পৰা নাই। আৰু এইটো হ'ল আন এটা পাইলট গিৰিন্দ। আৰু মাকহঁতে কৈছে খানা যদিও খুব মানে সুৰমাৰকে কৰিছো, খাবলৈ বোলে বিৰাটেই টেষ্টি হৈছে। আৰু এইকেইজনী ঘূৰি পকি আহি পালে। আৰু যিমান পাৰো লৰালৰিতে একেখন থালতে লৈ তিনিজনীক খুব দৌৰা দৌৰিকে খুৱাইছো। কাৰণ পিকনিক পাৰ্টিবোৰ উঠিবলৈ লৈছে। আমি আৰু কৰ'বাত দুই তিনিটাহে আছে। আৰু যিমানে যি নহওক বেছি দেৰি কৰাটো কোনো কাৰণতেই উচিত নহয়। যিহেতু যথেষ্ট খিনি দূৰ হয়। আমাৰ তাৰ পৰা মোটামুটি 3 ঘন্টাই লাগে। আপোনাৰ 70 কিলোমিটাৰৰ বেছিয়ে হ'ব। গতিকে 70 মোটামুটি 80ৰো বেছি হ'ব চাগে। মই ইমান নাচালো হিচাপটো। গতিকে যিমান পাৰো ইহঁতক খুৱাইছো আৰু এই মাহঁতৰ ভাত খাই ঠাণ্ডা লাগিছে। মানে ভিডিঅ'টোত আপোনালোকে বুজিব নোৱাৰিব কেনেকুৱা ঠাণ্ডা ভগৱান গা হিৰ হিৰাই যোৱা ঠাণ্ডা আৰু শেষত আমাৰ এইটো বনভোজ নহলগে বালি ভোজহে হ'ল। বৰ ধুনীয়াকে লটি ঘটিৰ মাজেৰে পাছত কিন্তু শান্তিৰে বৰ তৃপ্তিৰে এসাঁজ খালো। সঁচাকে খানা বিৰাট ধুনীয়া হৈছিলে। আমি ভাবিছিলো গোটেই মাংস চাগে বালিৰে খেচখেচীয়া লাগিব চাগে, একদম মুখত দিব নোৱাৰিম বুলি ভাবিছিলো। যিটো পৰিস্থিতিৰ মাজেৰে বনাইছিলো, মানে কেনেকুৱা বালি উৰিছিলে। গতিকে সেইটো হিচাপত কিন্তু একো নহ'ল। আমি ভাবিছিলোঁ মাংস যেনেকৈ ভাজি নালাগোতেই পানী দিলোঁ চাগে নিসিজিলেই নেকি, কিন্তু তেনেকুৱা একো নহ'ল জানেনে। সঁচাকৈ বিৰাট ধুনীয়া হৈছিলে টেষ্টি খানা। আৰু পাছত মানে এই জুইকুৰা আগত লৈ যেতিয়া খাইছোঁ, সেইটোৰ মানে কি ক'ম আৰু, সেইটোৰ মানে সুকীয়া সুখ আৰু। কিন্তু খাই উঠাৰ পাছত যে ঠাণ্ডা লাগিছে আৰু কি ক'ম। এপিনে আন্ধাৰো হ'বলৈ ধৰিছে। আমাৰ লগত ক'ৰবাত আৰু 2-এটা পাৰ্টিহে আছিলে সিটো পাৰত। বাকী যিমান ঢেৰ আছিলে পিকনিক পাৰ্টি সকলোবোৰ ওলাই গ'ল। আৰু শেষত এয়া আমিও ওলাবলৈ লৈছোঁ। আৰু আজিৰ দিনটো স্মৃতি হৈ থাকক বুলিয়ে ব্লগ আকাৰে আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু এতিয়া যাওঁগৈ ঘৰত। ভাবিছোঁ লাহে লাহে গৈ থাকিম আৰু ওৰাঙত পাৰিলে ধুনীয়া চাহ একাপ খাই ঘৰ গৈ পাম আৰু 7:30 মান বজাত। এয়া 5:30 বজাত ইয়াৰ পৰা ওলাইছোঁ।